আজিৰ এই ভিডিঅ'টো দশম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কেইটামান MCQ প্ৰশ্নৰ উত্তৰ লৈ অহা হৈছে। এই প্ৰশ্নসমূহ বাৰে বাৰে পৰীক্ষাত আহি থাকে, গতিকে ভিডিঅ'টো স্কিপ নকৰিবা, শেষলৈকে চাই থাকিবা। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা, যাতে এনেধৰণৰ প্ৰশ্ন আগলৈ পাই থাকা। এতিয়া আহা ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল Fe2O3 + 2Al ৰ মাজত বিক্ৰিয়া ঘটি Al2O3 + 2Fe উৎপন্ন হয়। ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ হয়। অৰ্থাৎ ফেৰিক অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰণ উৎপন্ন হয়। এই বিক্ৰিয়াটো এটা উদাহৰণ হ'ব। অপশ্যনত দিয়া আছে অপশ্যন এ এটা সংযোজন বিক্ৰিয়াৰ, অপশ্যন বি এটা দ্বি-অপসাৰণ বিক্ৰিয়াৰ, অপশ্যন চি এটা বিযোজন বিক্ৰিয়াৰ, অপশ্যন ডি এটা অপসাৰণ বিক্ৰিয়াৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি এটা অপসাৰণ বিক্ৰিয়াৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লুৰ গুৰিত যোগ কৰা হয়? অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। অপশ্যন বি ক্লৰিন গেছ আৰু আইৰণ হাইড্ৰক্সাইড উৎপন্ন হয়। অপশ্যন চি বিক্ৰিয়া নঘটে আৰু অপশ্যন ডি আইৰণ লৱণ আৰু পানী উৎপন্ন হয়। লঘু হাইড্ৰক্লৰিক এচিড আৰু লুৰ গুৰিৰ মাজত বিক্ৰিয়া ঘটি উৎপন্ন হ'ব হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড। অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হাইড্ৰজেন গেছ আৰু আইৰণ ক্লৰাইড উৎপন্ন হয়। 3 নম্বৰ প্ৰশ্নটো হ'ল অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কেনেধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়? অপশ্যন এ এণ্টিবায়টিক, অপশ্যন বি বেদনানাশক, অপশ্যন চি অম্লনাশক, অপশ্যন ডি বীজাণুবাৰক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অম্লনাশক। 4 নম্বৰ প্ৰশ্নটো হ'ল মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা মুঠ বৰ্গৰ সংখ্যা হ'ল? অপশ্যন এ 6, অপশ্যন বি 8, অপশ্যন চি 7 আৰু অপশ্যন ডি 10। শুদ্ধ উত্তৰটো হ'ব যে মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা মুঠ বৰ্গৰ সংখ্যা অপশ্যন বি 8। 5 নম্বৰ প্ৰশ্নটো হ'ল যে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 287 তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? অপশ্যন এ নাইট্ৰজেন, ইয়াৰ পাৰমাণৱিক সংখ্যা 7। অপশ্যন বি ফ্ল'ৰিন, ইয়াৰ পাৰমাণৱিক সংখ্যা 9। অপশ্যন চি ফছফৰাছ, ইয়াৰ পাৰমাণৱিক সংখ্যা 15 আৰু অপশ্যন ডি আৰ্গন, ইয়াৰ পাৰমাণৱিক সংখ্যা 18। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ফ্ল'ৰিন। ইয়াৰ কাৰণ হ'ল যে যদি আমি ফ্ল'ৰিনৰ ইলেক্ট্ৰনৰ বিন্যাস লিখোঁ আমি পাম 27। অৰ্থাৎ ফ্ল'ৰিনৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা 7 আৰু প্ৰশ্নত দিয়া ইলেক্ট্ৰনৰ বিন্যাসৰ যোজক ইলেক্ট্ৰনৰ সংখ্যাও 7, গতিকে ইহঁতৰ ৰাসায়নিক সাদৃশ্য থাকিব। 6 নম্বৰ প্ৰশ্নটো হ'ল যে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? অপশ্যন এ পৰিপুষ্টি, অপশ্যন বি শ্বসন, অপশ্যন চি ৰেচন আৰু অপশ্যন ডি পৰিবহণ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰেচন। অৰ্থাৎ মানুহৰ বৃক্ক দুটা ৰেচন তন্ত্ৰৰ অংশ। 7 নম্বৰ প্ৰশ্নটো হ'ল যে দুটা নিউৰনৰ মাজৰ খালী ঠাইক কয়? অপশ্যন এ ডেনড্ৰাইট, অপশ্যন বি চাইনেপছ, অপশ্যন চি এক্সন আৰু অপশ্যন ডি প্ৰেৰণা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চাইনেপছ। 8 নম্বৰ প্ৰশ্নটো হ'ল যে পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰম'জমযোৰ হ'ল? অপশ্যন এ XX, অপশ্যন বি YY, অপশ্যন চি XY আৰু অপশ্যন ডি X। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি XY।
9 নম্বৰ প্ৰশ্নটো হ'ল লক্ষ্যবস্তুৰ সমান আকাৰৰ হঠ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তৰ লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? অপশ্যন এ লেন্সৰ মুখ্য ফ'কাছত, অপশ্যন বি ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত, অপশ্যন চি অসীমত আৰু অপশ্যন ডি লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ'কাছৰ মাজত। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত। আমি যদি উত্তৰ লেন্সৰ সন্মুখত ফ'কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত লক্ষ্যবস্তু এটা ৰাখোঁ তেন্তে সমান আকাৰৰ হঠ প্ৰতিবিম্ব এটা পাম। 10 নম্বৰ প্ৰশ্নটো হ'ল মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান। অপশ্যন এ কৰ্ণিয়া, অপশ্যন বি চকুৰ পতা, অপশ্যন চি চকুৰ মণি আৰু অপশ্যন ডি অক্ষিপট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি অক্ষিপট। অৰ্থাৎ অক্ষিপটত মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো চাই ভাল পালা, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।